কেতিয়াবা সপ্তাহটো বেছি এক্সাইটিং নাথাকে, কিন্তু সেই সপ্তাহটোৰ মাজতো কিছুমান সৰু সৰু মোমেণ্টছ থাকে, সেই মোমেণ্টছবোৰ বেছি মেমৰেবল হৈ যায়। এই সপ্তাহটো মই অলপ বেছি কনচিষ্টেণ্ট থাকিবলৈ ট্ৰাই কৰিলোঁ। ইউটিউবত ভিডিঅ' আপলোড কৰিলোঁ, ইনষ্টাগ্ৰামত ৰীল পষ্ট কৰিলোঁ, আৰু অনেষ্টলি ক্ৰিয়েটৰ হোৱাটো কেতিয়াবা অলপ বেছি টাফ লাগে। এই সপ্তাহটোত পয়েট্ৰি কণ্টেণ্ট শ্বুট কৰোঁতে ইমান ৰিটেক ল'বলগীয়া হৈছিল। এতিয়া মোৰ এনেকুৱা লাগিছে যে কেমেৰাটো মোক এতিয়া জাজ কৰি থাকিব, কিন্তু যেতিয়া ফাইনেলি ভিডিঅ'টো কমপ্লিট হৈ যায় নহয়, তেতিয়া সকলো মেহনত ৱৰ্থ ইট লাগে। এডিটিং অনেষ্টলি মোৰ বাবে আটাইতকৈ লং প্ৰচেছ। কেতিয়াবা এটা সৰু ক্লিপ পাৰফেক্ট কৰিবলৈ বহুত টাইম লাগে, কিন্তু চিক্ৰেটলি মই এই প্ৰচেছটোত এনজয়ো কৰোঁ। মাজে মাজে অলপ কমফৰ্ট ফুডো বনালোঁ, মছলা ভিন্দি, লগতে বানানা চিপছ বনালোঁ, আৰু কিছু ৰেচিপি বনাইছোঁ বাৰু। অলৰেডি মোৰ এভাছ কিড চেনেলটোত আপলোড হৈয়ে আছে, আপোনালোকে যদি চেক কৰিব বিচাৰে নিশ্চয় চাবলৈ পাৰিব বাৰু। শ্বুট কৰোঁতে মোৰ খোৱা খাদ্য আধাখিনি ঠাণ্ডাই হৈ যায়, কিন্তু ফুড ভিডিঅ'জ বনোৱাটো চামহাও সদায় ফান যেনে লাগে। সপ্তাহটোত এদিন দুদিন মাজে মাজে বৰষুণো দি আছিল, যিয়ে পুৰা উইকটো অলপ চফ্ট ভাইব দিছিল। কিছুমান মোমেণ্টছ ৰেকৰ্ড কৰিবলৈ নহয়, ফিল কৰোঁতেই যায়। বাকী এই সপ্তাহটো মষ্টলি এডিটিং, আপলোডিং, প্লেনিং আৰু মাজে মাজে নিজকে মটিভেট কৰি থকা হ'ল। তেনেকৈয়ে গ'ল মোৰ এই চিম্পল লিটল ক্ৰিয়েটিভ উইকটো। বেছি পাৰফেক্ট নাছিলে, কিন্তু হয়তো এই সৰু সৰু মোমেণ্টছবোৰেই লাইফক বিউটিফুল বনায়। তেনেহ'লে আজিলৈ আহিছোঁ, নেক্সট ব্লগত আকৌ লগ পাম। টেক কেয়াৰ।